হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে বাৰু? আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা? নগাঁও চাইডে কিন্তু বৰষুণ চিপচিপায়ে আছে। বৰষুণৰ বতৰত কিন্তু মাংস আৰু পোলাও সকলোৰে খাবলৈ মন যায়, নহয়নে? ভাবামতেই কাম। এয়া মাংস আনিলোঁ আৰু 30 মিনিটৰ কাৰণে সকলোখিনি মছলা দি মেৰিনেট কৰি দিলোঁ। আৰু পিছত কেৰাহী এয়া পাতি দিলোঁ। এয়া পিঁয়াজ আৰু তেজপাত আৰু সকলোখিনি মাংস আৰু ইয়াৰ পিছত অলপমান পিছত আলুখিনি দি দিলোঁ আৰু এনেদৰে অলপমান টাইম ফ্ৰাই কৰি থাকিম। আৰু অকণমান পাছত এয়া আদা, নহৰু আৰু জালুকখিনি দি দিলোঁ। আৰু আজি জানেনে, মই প্ৰথমবাৰৰ বাবে পোলাও বনাইছোঁ। ভয়ো লাগিছে, কিন্তু পিছত ৰিজাল্ট বহুত ভাল আহিলে জানেনে। খাবলৈ বহুত ভাল লাগিছিলে, সঁচাই কৈছোঁ। কিন্তু এয়া প্ৰথমতে অলপমান ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপিছত চেনি, নিমখ সকলোখিনি দি দিলোঁ। আৰু ইয়াৰ পিছত পানী দি দিলোঁ আৰু পিছত হুইচেল অহাৰ পিছত অফ কৰি দিলোঁ। আৰু এয়া মোৰ আজি লাঞ্চ ৰেডি। আজিলৈ আহিছোঁ দেই।